মলুৱা ক'ত গৈছিলি গৈ? বেংকৰ পৰা আহিলোগে। তোকতো অলপ দেৰি আগতে এইফালে যোৱা দেখিছিলোহে। আজিতো বেংকত বহুত মানুহ আছিলে। তই ইমান দেৰিকৈ গৈ ইমান সোনকালে কেনেকৈ আহিলিগে? হয় আজি বেংকত বহুত মানুহ আছিল। মই যে একদম লাইনৰ লাষ্টত ৰৈ আছিলো। তাৰ পাছতে কি হ'ল? মই জানো অলপ। লাইন দেখি বুদ্ধি এটা সাজি দিলো। চবতকে সোনকালে পইচা উলিয়াই আহিলো। কিবা বুদ্ধি সাজিলি তই? মই বেংকত প্ৰথমে মোৰ আগত ৰৈ থকা মানুহজনক ভিক্ষা মাগি দেখুৱাই ক'লো, মোক কিবা এটা দিয়ক। সি মোক ক'লে মোৰ আগৰজনৰ ওচৰলৈ যাওক। আকৌ মই সেইজন মানুহৰ আগত ৰৈ তাৰ আগত ৰৈ থকা মানুহজনক ক'লো, কিবা এটা ভিক্ষা দিয়ক। এই মানুহজনেও নিজৰ জেগাৰ পৰা আঁতৰি আগৰজনৰ ফালে চাই দেখাই ক'লে, তেওঁ ওচৰলৈ যাওক, তেওঁ দিব। মই তেতিয়া তেওঁৰ জেগাত থিয় হ'লো। ঠিক একেদৰে আগত ৰৈ থকা জনক ক'লো, তেওঁ আকৌ আগৰজনৰ ওচৰলৈ পঠিয়াই দিলে। তেনেকৈ মই গৈ কেছ কাউণ্টাৰৰ ওচৰ পালোগৈ। তেতিয়া মই লৰালৰিকৈ পইচাটো বেংকৰ পৰা উলিয়াই আহি পালোহি। তোৰ বুদ্ধি মানিছো দেই মলুৱা।